স্বাগতম জনাইছোঁ। আজি আছে ভাওনা মহৰমপুৰ বিপদামনৰ আখ্যান। আজি মনটো বহুত বেয়া। যিটো বাঁহীবাদক আমি একেলগে সিও ভাওনা কৰিবলৈ যায়, ময়ো যাওঁ। একেলগে এখন ভাওনা দুয়োটাই কৰোঁ। আজি ভাওনা এখন পালে দুয়োটাই কৰোঁগৈ ক'ৰবাত। যদি তাৰ প্ৰগ্ৰেম থাকে মোৰ বাঁহী সি বজায়, তাৰ বাঁহী ময়ো যাওঁ। ঠিক তেনেকুৱা এজন লগৰ আজি আমাৰ হাততে হেৰাই গৈছে। ঠিক তাৰ নাম অবিনাশ দাস। তাক লৈ পেলাই আমি গোটেই ল'ৰাখিনিয়ে এখন ভাওনা কৰিছোঁ। তাকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাওক। এটা বহুত দুখ অনুভৱ কৰিছোঁ, যিটো এজন ভাল বন্ধু, ভাল লগৰ, নিজৰ নিচিনা এজন মানুহ আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। তাকে ভিডিঅ'টো চাওক শেষলৈকে। আমি ভাওনা ঘৰত লগ পাই আছোঁ, দেখুৱাই আছোঁ গোটেইখিনি পৰিৱেশ। ভিডিঅ'টো খালি স্কিপ নকৰিব, চাই লওক। পালোহি নামঘৰ, আৰু এতিয়া আমাৰ চলি আছে আৰু চবফালে মেকআপ কৰি আছে। এইফালে নামঘৰতে মানুহ অহা যোৱা কৰিছে আৰু তাকে বেয়া লাগিছে আৰু কি কৰিব। এইফালে আছে মোৰ লগত এজন। আছোঁ। বাকী ভাওনাখনৰ বিষয়ে অলপ কওঁ। ভাওনাখন নাটখন হ'ব বিপ্ৰত আমোদৰ। আগতে আমাৰ লগত কৰিছিলে শ্ৰীকৃষ্ণ ভাও কৰিছিল। তাৰ অৰ্থাৎ সি আমাক এৰি গুচি গ'ল। তাৰে আজি সোঁৱৰণিত আমি ভাওনাভাগ কৰি দিওঁ বুলি ভাবিছোঁ। একেভাগ নাটকে সি কৃষ্ণটো কৰিয়ে ভাল পাইছিলে, তো আজি সেইভাগ নাটককে কৰি দিব ওলাইছোঁ। এটা বহুত দুখ লগা পৰিৱেশ আজি। তেনেকুৱা দুখ লগা বুলিনো কি ক'ম, দুখতো এতিয়া হাঁহিব লগা হৈছে ধৰি লৈছোঁ। বাৰু যি নহওক, চাই যাওক ভিডিঅ'টো শেষলৈকে। দেখুৱাই আছোঁ, খালি স্কিপ নকৰিব, শেষলৈকে চাই যাওক। ফাইনেলি ওলাই হৈ গ'ল আমাৰ এতিয়া চবৰে। আমাৰ লগত আছে সৌৰভ, এজন ছাৰ। ভাওনাখনত रुको जरा सबर करो। বিষয়ে এষাৰ কোৱা। ভালো লাগিছে, বেয়াও লাগিছে। বেয়া লাগিছে কি লগৰটো অকণমান দুখো লাগিছে, কিন্তু ভাল লাগিছে। গোটেইখিনি লগ হৈ ভাওনাখন কৰিম। চাই থাকক, ভাওনাখন চাবলৈ পাব। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰিব, চাই যাওক। সকলোখিনি ওলাই কৰি হ'লে যাব ওলাইছোঁ। ভাওনা ঘৰত লগ পাই আছোঁ। মেকআপ মাৰি আছে বিকাশ। অ' বিকাশ, কি লৈছা? আজি ওলাম আৰু যদি দেখিবই নহয় ৰাইজে। অ' ছাৰ, নমস্কাৰ। আজি এইটোৰ ওপৰত কি লৈছে বা আজি? গাইছোঁ খাব। বাৰু ঠিকে আছে তেতিয়া। চাই থাকক, মেকআপ চলি আছে। Hey y'all, come look at this. কি লৈছা বা?
তোর নাম গুণান কীর্তন করি ঘুরি ফুরিস এই সংসাৰৰ মাজে অদ্ভুত লাগে ভাবি তোমার কথা বিমোহিত হও কল্পনা করি তবু মানবী জনম নারায়ণ নারায়ণ প্রভু জন্মের অন্ধকার কারাগারে শূন্য পৰিষ্কাৰ তুমি মাতৃহিত হৈ খবৰে কৰা নানা লীলা কৰি আজি তুমি এই জগতৰ ধানকৰ্তা ৰূপে হলা পৰিচিত ধন্য তুমি জগতৰ স্ৰষ্টা কিন্তু এই নিৰ্ভীক নাৰদক যে তোমাৰ কৰুণাৰ পৰা কেতিয়াও বঞ্চিত নকৰা প্ৰভু তাক এক অচিন্তে কৰো কামনা প্রভু তোমার চরণের লক্ষ্য করি এই নারদে জনাইছো শত সহস্র প্রণাম নারায়ণ নারায়ণ নারায়ণ
কষ্টৰে কাৰণে কৰিছো হাহাকাৰ Teka, kayo mag-istasyon. Ano? Bago mo bali ko sa'yo? দেখো যদি অস্ত্র ভরা হয় তোমার সৈন্য মোর হৃদয় বিকলিত হয় কোকিলা তুমি শুধু জাগায় কোকিলা এইবোৰ সকলো অনিষ্টৰে আমি যে পূৰ্ব জন্মৰ কৰ্মৰ ফল ভুজিছো এইবোৰ সকলো ঈশ্বৰৰ লীলা
বান্ধৱীসকল সকলোলৈকে এতিয়া বাজিছে টাইম 8:07 ৰাতি ভাওনাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ অলপ প্ৰব্লেম হ'ল আৰু যি নহওক এতিয়া ওলাইছোঁ বোকাখাট অভিমুখে অফিচৰ কাৰণে ৰাতি পাৰ কৰিলোঁ তেনেকৈ ভাওনা এতিয়া আকৌ অফিচ আছে অফিচৰ কাৰণে ওলাই কৰি ৰেডি হ'লে গাড়ীত বহি আছোঁ বেয়া চেয়া নাপাব নেক্সট ভিডিঅ' আকৌ দেখুৱাই আছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ ইমানেই কৈ বাই বাই সকলোলৈকে খালি লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাকে আপোনালোকৰ ওচৰত কৈ বিদায় মাগিছোঁ বাই বাই